আমি বহুত সুখী। মই পোনপ্ৰথমে আপোনালোকৰ জৰিয়তে সংবাদ মাধ্যমৰ জৰিয়তে মই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ, কিয়নো তামোলপুৰৰ সন্তান বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক আমাৰ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী স্থান দিয়াৰ বাবে। আৰু আমাৰ এগৰাকী সুযোগ্য সন্তান বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া এজন অভিজ্ঞতা সম্পন্ন ব্যক্তি, তেখেতক আমি মন্ত্ৰী হিচাপে পাই আমি আৰু গৌৰৱান্বিত। আৰু তামোলপুৰৰ লগতে অসম ৰাজ্যৰ বাবে বিভিন্ন ধৰণৰ কাম কৰিব বুলি আমি আশাবাদী। গতিকে তেখেতক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ আমাৰ এই সংবাদ মাধ্যমৰ জৰিয়তে। গতিকে আমি বহুত গৌৰৱান্বিত হৈছোঁ তামোলপুৰবাসী হিচাপে। 43 নং বিধানসভা সমষ্টিৰ আমাৰ বিশ্বজিৎ দৈমাৰী স্পীকাৰ আছিল। স্পীকাৰৰ তেখেতে বৰ্তমান প্ৰাক্তন স্পীকাৰ হিচাপে তেখেতক এইবাৰ আমি তামোলপুৰ 43 নং বিধানসভা সমষ্টিৰ পৰাই অল অসমৰ যিহেতু মন্ত্ৰী আমি পাবলৈ সক্ষম হৈছোঁ, তাৰ কাৰণে অতিকৈ ধন্যবাদ। আৰু আমিও আমাৰ চান্তাল সমাজ ৰখীয়া বাইচি তৰফৰ পৰা তামোলপুৰ জিলাৰ প্ৰেছিডেণ্ট মই মংগল চৰেণ কৈছোঁ যে আমি সাধাৰণ ৰাইজ হিচাপে তেখেতক আমি মন্ত্ৰী পাৱাৰ কাৰণে আমি খুবেই আনন্দিত। আৰু তেখেতে আমাৰ আগন্তুক উন্নয়নমূলক কাম কৰিব বুলি আশাবাদী। আৰু তেখেতে আমাৰ অভিজ্ঞ ব্যক্তি আৰু বয়সস্থ। তেখেতে আমাৰ চান্তাল প্ৰত্যেক জাতিৰ জনগোষ্ঠীৰ প্ৰত্যেক ধৰ্মাৱলম্বী জাতিবিলাকৰ গাঁৱে চুকে কোণে উন্নয়ন হ'ব বুলি আমি তেখেতক বিশ্বাস কৰিছোঁ।